সকলোলৈ নমস্কাৰ। মই আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ। একচুৱেলি মই মানে এনেকুৱা বিতৰ্কৰ মাজত সোমাবলৈ মন নাছিলে মোৰ। কিন্তু ইমান ব'ৰ বিষয়ে মাত মাতি আছিলোঁ আৰু ব'ৰ ওপৰত ভিডিঅ' বনাই আছিলোঁ। কিছুমান মানুহৰ ইমান বেছি সমালোচনা হৈ আছিলে, সেইবিলাকৰ ওপৰত মাত মাতি আছিলোঁ। কিন্তু তাৰ বাহিৰে বেলেগ মই আৰু কিবা ভিডিঅ' বনাম বুলি মই ভবা নাছিলোঁ। ভাবিছিলোঁ চৰকাৰে তেওঁলোকৰ কাম কৰি আছে, কৰি যাওক, ভালদৰে হৈ যাব কামবোৰ। কিন্তু তেনেকুৱা হৈ উঠা আমি দেখা নাই। সেই তাকে দেখি শুনি মই মানে মাত নমতাকৈ মই থাকিব পৰা নাই। ভাবিলোঁ ময়ো জনাওঁ, ময়ো মোৰ অপিনিয়নটো দিওঁ, মোৰ মতামতটো দিওঁ, তেনেকৈ বুলি ভাবিলোঁ। গৰিমা বৌ ইমান বেছি ভাগি পৰিছে। একচুৱেলি অকল গৰিমা বৌ বুলিয়ে নহয়, ঘৰৰ সকলো মানুহ আৰু গোটেই অসমখনেই ইমান বেছি ভাগি পৰিছে। কিবা আমি যিবিলাক আশা কৰি আছিলোঁ দাদাৰ কথাটোৰ মানে কিবা এটা এটা ওলাব, উত্তৰ নহয় মানে দাদাৰ কথাখিনি কি হ'ল কি নাই সেইবিলাক ওলাব, কিন্তু সেইটো এটা আশা কৰি আছিলোঁ। সেই আশাখিনিত আমাৰ মানে চেঁচা পানী ঢালি দিয়াৰ নিচিনা হৈছে। আমি চবেই কি জাষ্টিছ ফৰ জুবিন গাৰ্গ তেনেকৈ কৈ ৰৈ যাম নেকি? সেইজন মানুহৰ কাৰণে আমি জাষ্টিছ বিচাৰিব লগা হৈছে। ভাবক কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈ গৈছোঁ আমি চব। আৰু কিবা মেইন কথাটোৰ পৰা যেন ফালৰি কাটি গুচি গৈছে। মানে কিবিলাক ওলাই আছে নহয়। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ যা তা বকি আছে ন, কাৰ ঘৈণীয়েকৰ কথা, কাৰ গাৰ্লফ্ৰেণ্ডৰ কথা। আমাক সেইবোৰ নেলাগে নহয়। আমাক এটাই লাগে এতিয়া যে সেইদিনাখন তাত কি হৈছিলে সেই কথাটো লাগে, আৰু দাদাৰ লগত মানে কি হৈছিলে, আৰু কিয় ইমান বেছি অসমৰ এজন সম্পাদক কিয় ইমান বেছি নেগলিজেঞ্চি কৰিছিলে সেইটো লাগে। সেই কথাটোৰ ওপৰত সদায় নতুন কিবা কিবি ওলাই থাকিব। কালি নে পৰহি গম পাইছোঁ অসমৰ এজন লোক ছিংগাপুৰলৈ গৈছিলে। সেই তাত হেনো গৈ তেওঁ গম পাইছে, এতিয়া আমি গম পাইছিলোঁ লেজাৰাছ আইলেণ্ড বুলি। লেজাৰাছ আইলেণ্ডত ঘটনাটো হোৱা নাই, হৈছে চেণ্ট জোনছত। কি হৈ আছে মানে? আৰু এটা কথা, আমাক এতিয়া কাৰ একাউণ্টত কিমান টকা আছে সেইটো আমাক নালাগে। আমাক মাথো জাষ্টিছ লাগে দাদাৰ কাৰণে। জাষ্টিছ মানে এইটো লাগে সেইদিনাখন কি হৈছিলে তাত, আৰু ইমান বেছি নেগলিজেঞ্চি কিয় তেওঁক লৈ, তেওঁৰ দৰে এজন মানুহক লৈ ইমান বেছি নেগলিজেঞ্চি কিয়? আমাক সেইবিলাকৰো প্ৰয়োজন। তেওঁৰ ইমানবোৰ পইচা ক'ত গৈছে, কিয় গৈছে, কোনে খৰচ কৰিছে, সেইটো আমাৰ প্ৰয়োজন হয়। কিন্তু ফাৰ্ষ্ট আমাক দাদাৰ ন্যায়টো লাগে, তাৰ পাছত আপোনালোকে এইবিলাকৰ কথা উলিয়াই থাকক। মানে এইটো মুহূৰ্তত মেইন কথাটোৰ পৰা ফালৰি কাটি এইবিলাক কথা উলিয়াই থাকিব নালাগে। এগেইন আৰু এটা কথা গম পাইছোঁ যে তেওঁ বডিটো তাৰ পৰা মানে পানীৰ পৰা উঠাওঁতেই তেওঁ বডিটো নীলা হৈ গৈছিলে। এজন মানুহৰ শৰীৰটো নীলা কেতিয়া হয়? যেতিয়া মানুহজনৰ শৰীৰটোত অক্সিজেনৰ পৰিমাণটো কমি যায়, তেতিয়াই শৰীৰটো নীলা হৈ যায় ন। তেওঁ মানে তেতিয়াই বডিটো ব্লু হৈ গৈছিলে। যেতিয়া কি বুজিব আপোনালোকে? মানে তেওঁক হস্পিটেল আনি নাপালে, তাৰ আগতেই তেওঁ ডেথ হৈছে। আমাকতো কৈ আছিলে যে হস্পিটেল অনাৰ পাছতহে ডেথ হৈছে। আৰু আপোনালোকে যে 14 দিনৰ জিম্মাত লৈছে, সেই টাইম শেষ হৈ যাব আপোনালোকৰ এইবিলাক চালে বেৰে কোবাই থাকোঁতেই এই টাইমটো শেষ হৈ যাব। মেইন কথাটো আজিলৈকেচোন শুনাই নাই যে সিদ্ধাৰ্থক এনেকৈ জেৰা কৰা হ'ল, আমুকটো জেৰা কৰা হ'ল, আমুকটো কৈছে তামুকটো কৈছে। তেনেকুৱা ধৰণৰ একো এটা নিউজ কিয় পোৱা নাই আমি? তেনেকুৱা ধৰণৰ একো এটা কিয় শুনিবলৈ পোৱা নাই? কোনে কাৰ ঘৈণীয়েকে তুলসীৰ পাত আনিলে, মন্ত্ৰ লিখি আনিলে, সেইবিলাকেই যে এনি টাইম, তাৰ বাহিৰে একো কিয় নাই? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ অসমবাসীয়ে দাদা নোহোৱা দুখত দুখী হৈ দুৰ্গা পূজাও পাহৰিলে। পূজাস্থলীত মানুহ হোৱা নাই, যিদৰে তেওঁৰ সমাধি ক্ষেত্ৰত মানুহ হৈছে। ঠিক তেনেদৰে দীপাৱলীও পাহৰি যাব, যদিহে দাদাৰ দোষীয়ে শাস্তি নাপায় আৰু সেইদিনাখনৰ কথাখিনিৰ একো তদন্ত নোলায়, একো যদি আমি গম নাপাওঁ, ক'তো দীপাৱলী চেলিব্ৰেট কৰা নহয়। আপুনি এইটো ভাবি নল'ব যে অসমীয়া মানুহে দীপাৱলী চেলিব্ৰেট কৰি দাদা নোহোৱা দুখটো পাহৰি যাব। দাদাবিহীন অসমখন এনেও আন্ধাৰেই হৈ গৈছে। পোহৰৰ উৎসৱ দীপাৱলী পতাৰ আমাৰ কোনো ইচ্ছা নাই। আমাক মাথো এতিয়া এটাই লাগে, দাদাৰ
দাদাই ন্যায় পাব লাগে, দাদাৰ কথাখিনিৰ উচিত তদন্ত হ'ব লাগে, দোষীয়ে শাস্তি পাব লাগে, কথা সিমানেই। আমি জানো আপোনাৰ এতিয়া অকল দাদাৰ কাৰণে চিন্তা কৰিলে নহ'ব, সমগ্ৰ অসমখনৰ কাৰণেই চিন্তা কৰিব লাগিব। কিন্তু সমগ্ৰ অসমখন দাদাৰ দুখতে দুখী হৈ আছে, দাদা নোহোৱাৰ দুখতেই দুখী হৈ আছে। আপোনাৰ মিঠাতেল আৰু অৰুণোদয় আঁচনি সেই দুখ কমাব নোৱাৰে, আৰু আমাক এতিয়া সেইবিলাকৰো প্ৰয়োজন নাই, আপোনাৰ মিঠাতেল আৰু অৰুণোদয় আঁচনি। এতিয়া মাথো অকল এটাই আমাৰ প্ৰয়োজন, দাদাক ন্যায় লাগে, দাদাৰ কথাখিনিৰ ন্যায় লাগে, আৰু অতি সোনকালে লাগে। যিমান পাৰে সিমান সোনকালে আমাৰ এই দাদাৰ কথাখিনিৰ ন্যায় লাগে। জাষ্টিছ ফৰ জুবিন গাৰ্গ। জয় জুবিন দা।